চাকৰি এটাৰ সৈতে মই ৰিজাইছিলোঁ চ' এটা কথা থাকি গ'ল ক'বলৈ মানে যে মই গোটেই প্ৰব্লেমটো ক'লোঁ যে আমাৰ ক'ত সমস্যাবিলাক ক'ত আমাৰ ল'ৰা ছোৱালীবিলাক কিয় খুব বেছি আগুৱাই যাব নোৱাৰে মানে এটা ছিষ্টেমৰ মাজতে থাকে কিন্তু আগুৱাই যাব নোৱাৰে আৰু বাহিৰত কেনেকৈ আমাৰ নেৰেটিভবিলাক একচেপ্ট নকৰে আৰু কিয় মানে আমাৰ কম্পিটিশ্যনটো ইমান সাংঘাতিক ধৰণে বেছি হয় চ' তাৰপিছত মই এই প্ৰিন্সিপাল বাইদেউৰ লগত যেতিয়া কথা পাতি আছিলোঁ চ' প্ৰিন্সিপাল বাইদেৱে এটা কথা কৈছিল যে কেপিটেল কালচাৰেল কেপিটেলে কিমান এটা ডাঙৰ ভূমিকা পালন কৰে আৰু মানে প্ৰব্লেমবিলাক কেনেকৈ হয় চ' তাৰ এটা মই তোমালোকক এক্সাম্পল দিওঁ আৰু তোমালোকক অলপ ইনস্পাইৰেশ্যনৰ কিবা এটা ক'ম কিন্তু মই এই কথাখিনি কৈ লওঁ তাৰপিছত চ' এটা কথা হয় কি যে আজি মই তোমালোকক কৈছিলোঁ যে বহু ল'ৰা ছোৱালীয়ে মোক সোধে যে ছাৰ হাৰ্ভাৰ্ডলৈ কেনেকৈ যাম মোৰ যিবিলাক ইণ্টাৰেক্টিভ মানে হেৰি থাকে তাত প্ৰায় ল'ৰা ছোৱালীয়ে মোক সোধে যে ছাৰ মই হাৰ্ভাৰ্ডলৈ যাব খোজোঁ বা MITলৈ যাব খোজোঁ মই কেনেকৈ আৰু মই ইমেইলো পাওঁ প্ৰায় প্ৰত্যেক দিনাই ৰাতিপুৱা মই শুই উঠি আচলতে কোনোবা নহয় কোনোবা ইমেইল পাওঁ চ' এই প্ৰশ্নটো যে আমি কেনেকৈ মানে ছিষ্টেমটো ব্ৰেক কৰি পেলাই কেনেকৈ বহু ওপৰলৈ যাম চ' তাত বহুত ছ'চিয়েল কথা মই ইতিমধ্যে কৈছোঁৱেই যে কেনেকৈ জড়িত হৈ আছে চ' এটা কথা হয় কি ফৰ এক্সাম্পল এতিয়া কোনোবাই যদি হাৰ্ভাৰ্ডলৈ যাব খোজে PhD বা তাতকৈ ওপৰৰ লেভেলৰ গৱেষণা কৰিবৰ কাৰণে চ' এটা ৰিকুৱাৰমেণ্ট থাকে কি যে ইণ্ডিয়াৰ পৰা যদি হয় সেই ল'ৰাটোৰ বা ছোৱালীজনীৰ অন্ততঃ ভাল কেইখনমান গৱেষণা পত্ৰ যদি একাডেমিক্সত হয় ভাল কেইখনমান গৱেষণা পত্ৰ প্ৰকাশ কৰিব লাগিব এইটো বেচেলাৰ্ছ লেভেল বা মাষ্টাৰ লেভেলতে কৰিব লাগিব তেতিয়া গৈ পেলাই তাহাঁতে PhD কৰিব পাৰিব চ' সেই কামটো কৰি চ' হাৰ্ভাৰ্ডত অলৰেডি তাহাঁতে এটা ষ্টেণ্ডাৰ্ড বিল্ড কৰি থৈছে যে এইখিনি লাগিব এইখিনি যদি হয় তেতিয়াহ'লে তোমালোকে আহিব পাৰিবা নহ'লে তোমালোকে নোৱাৰা ছিলেকশ্যন প্ৰচিডিউৰ আৰু তাহাঁতে কিন্তু হাৰ্ভাৰ্ড বা যিকোনো আইভি লীগ স্কুল বা যিকোনো ডাঙৰ ইউনিভাৰ্চিটি তাহাঁতে কিন্তু তাহাঁতে ল'ৰা ছোৱালীক মাতি পেলাই তাহাঁতে ABCD পঢ়াবলৈ ৰৈ নাথাকে তাহাঁতে ABCD শিকি আহিব লাগিব কথাটো তেনেকুৱা ধৰণৰ চ' তাৰপিছত হয় কি এতিয়া সেইখিনি পাবৰ কাৰণে এটা ল'ৰা বা এজনী ছোৱালীয়ে যদি অলৰেডি 3খন ভাল গৱেষণা পত্ৰ খুব হাই ষ্টেণ্ডাৰ্ডৰ এইখিনি হ'বলৈ হ'লে সেই ল'ৰা ছোৱালীটো ডেফিনেটলি ভাল ইণ্ডিয়াৰ এখন ভাল ইনষ্টিটিউটত যাব লাগিব ইডাৰ ষ্টিফেন বা এনেকুৱা ধৰণৰ দিল্লী এখন ভাল কলেজলৈ যাব লাগিব বা IITলৈ যাব লাগিব চ' তাৰপিছত তাহাঁতে মাষ্টাৰ্ছৰ কাৰণে কোনোবা TIFR বা IIC কোনোবা ইনষ্টিটিউট গ'লে মানে সেইখিনি পাব কিন্তু সেই ষ্টিফেনলৈ যাবলৈ বা IITলৈ যাবলৈ তাহাঁতে আৰু এটা কম্পিটিশ্যন কৰিব লাগিব সেই কম্পিটিশ্যনটো হৈছে সৰুৰ পৰা তাহাঁতে নিজক বিল্ড কৰিব লাগিব আৰু সেই বিল্ড কৰিবলৈ আকৌ এটা এনভাইৰনমেণ্ট লাগে সেই এনভাইৰনমেণ্টত মাক দেউতাকে টকা পইচাও লাগিব ভালকৈ মানে গাইডো দিব পাৰিব লাগিব ভালকৈ দেখুৱাব পাৰিব লাগিব চ' সেইকাৰণে কি হয় সদায় এই কম্পিটিশ্যনটো যে কোন যাব কোনে মানে হায়েষ্ট লেভেলত এডুকেশ্যন পাব বা কোনে নেৰেটিভটো কণ্ট্ৰল কৰিব কোন ভাল মানুহ হ'ব কোন ফেমাছ মানুহ হ'ব চ' ইয়াৰ লগত কিছুমান এনেকুৱা ছ'চিয়েল প্ৰব্লেম জড়িত হৈ আছে য'ত নেকি মাত্ৰ কিছুমান প্ৰিভিলেজ মানুহৰ ল'ৰা ছোৱালীয়ে সাধাৰণতে সেইবিলাকলৈ যাবলৈ সুবিধা পায় মই সাধাৰণতে বুলি কৈছোঁ ইউনিভাৰ্চেল ট্ৰুথ নহয় যেনেকৈ মই আজি ইয়াৰ পৰা বিজ্ঞান শিক্ষক নোহোৱাকেই মই আজি হাৰ্ভাৰ্ডত মই বিজ্ঞান চৰ্চা কৰি আছোঁ তেনেকুৱা এক্সাম্পল পোৱা যায় কিন্তু নৰ্মেল কথাটো হ'ল নৰ্মেল প্ৰচিডিউৰটো হ'ল যে এইখিনি মই যিখিনি ক'লোঁ যে ইউ নিড টু হেভ ছাম কাইণ্ড অফ কেপিটেলছ লাইক কালচাৰেল এণ্ড ছ'চিয়েল কেপিটেলছ ইন অৰ্ডাৰ টু গ' দেয়াৰ এণ্ড অনলি দেন ইউ উইল বি এবল টু বিল্ড ইয়'ৰ নেৰেটিভ এণ্ড ইউ উইল বি একচেপ্টেড ইন দ্য ছ'চাইটি চ' এই কথাবিলাক চ' এতিয়া মই যেতিয়া সোধে ল'ৰা ছোৱালীয়ে যে হাৰ্ভাৰ্ডলৈ কেনেকৈ যাম মই সদায় কওঁ যে দেৰ ইজ ন' ছিংগল ফ্লাইট টু কাম হিয়াৰ মই যিবিলাক প্ৰিভিলেজ ল'ৰা ছোৱালী মই সেইটো কথা নকওঁ কাৰণ তাহাঁতৰ অলৰেডি দে হেভ দ্য কেপিটেলছ তেওঁৰ মাক দেউতাকে সৰুতে বিল্ড কৰিছে কাৰোবাৰ মাক দেউতাক দিল্লীৰ কোনোবা এখন ইউনিভাৰ্চিটি প্ৰফেচাৰ বা কোনোবা চ' তাহাঁতৰ কাৰণে কথাটো বেলেগ কিন্তু আমাৰ যিবিলাক সাধাৰণ ল'ৰা ছোৱালী আজি মই কাকপথাৰ হাই ছেকেণ্ডেৰীত পঢ়ি আছোঁ বা মই কৈলাশপুৰৰ পৰা পঢ়ি আহিছিলোঁ আমাৰ যিবিলাক ল'ৰা ছোৱালী তাহাঁতৰ কাৰণে কিন্তু এইটো বিৰাট ডাঙৰ এটা বেৰিয়াৰ বিৰাট ডাঙৰ এটা মানে বহুত অবষ্টেকলছ ফেচ কৰি পেলাই ছিষ্টেমটো ব্ৰেক কৰি পেলাই আহিব লাগে চ' এই ল'ৰা ছোৱালীখিনিৰ কাৰণে কিন্তু মই অলৰেডি কৈ গৈছোঁ যে এটাই আমাৰ ৰিচোৰ্চ এটাই আমাৰ অস্ত্ৰ সেইটো হৈছে এছপাইৰেশ্যন সেইটো হৈছে ড্ৰিমছ আৰু তাৰ বাদে কিন্তু আমাৰ একোৱেই নাই আচলতে আমাক কোনেও একচেপ্ট নকৰে এটা ডাঙৰ নেৰেটিভত চ' সেইকাৰণে মই কওঁ মই শিক্ষকসকলক কৈছিলোঁ মই শিক্ষকসকল আপোনালোক অভিভাৱকো নিজৰ ল'ৰা ছোৱালী আছে চ' মই এই কথাটো প্ৰায় কৈ আহিছোঁ যে এইটো আপোনালোকৰ দায়িত্ব যাতে ল'ৰা ছোৱালীক মানে এছপাইৰেশ্যন বিল্ড কৰাটো যিটো মই এইটো কৈছোঁ যে আমাৰ ট্ৰেডিশ্যনেল আমাৰ পাঠ্যপুথিত সেইবিলাক নাই কিন্তু সেইটো আপোনালোকৰ দায়িত্ব কেনেকৈ সমাজ এখন কেনেকৈ গঢ়িব লাগে সেইটো আপোনালোকৰ দায়িত্ব আৰু সেই দায়িত্বটো মাত্ৰ আপোনালোকৰ ক্লাছৰুমতে মানে
সীমাবদ্ধ হৈ থাকিব নালাগে সেইটো এখন মানে বৃহত্তৰ এখন সমাজ আজি কাকপথাৰ বা ইভেন বেলেগ লেভেলতো কৈলাশপুৰত মই সেইদিনা কৈলাশপুৰতো কৈছোঁ দুজনমান শিক্ষকক যে অকল নিজৰ ক্লাছৰুমৰ ছাত্ৰসকলে নিজৰ ছাত্ৰ বুলি নধৰিব গোটেই গাঁওখনকে ধৰক গোটেই গাঁও বিভিন্ন ধৰণে কামবিলাক কৰিব পাৰে চ' মই এটা এক্সাম্পল দিব খুজিছোঁ মই ইয়াৰ পৰা গৈ পেলাই মই উল্লেখ কৰিছিলোঁ যে মোৰ কিছুমান ছানডেত কিছুমান প্ৰগ্ৰেম থাকে মই ষ্টুডেণ্টৰ লগত ইণ্টাৰেক্ট কৰোঁ বিভিন্ন ভাৰত বুলিয়ে নহয় বিভিন্ন দেশৰ ৰিচেণ্টলি মই এটা কোৰ্চ পঢ়াইছিলোঁ মডাৰ্ণ মেডিচিনৰ যাতে ল'ৰা ছোৱালীক মানে একদম টপ লেভেলত নেক্সট 20-30 ইয়াৰ্ছত কোনবিলাক মেডিচিনত চেলেঞ্জ আহিব তেনেকুৱা ধৰণৰ বিষয়বস্তুৰ এটা কোৰ্চ পঢ়াইছিলোঁ য'ত মুঠতে 8খন দেশৰ ল'ৰা ছোৱালীয়ে ভাগ লৈছিল আমাৰ ভাৰতৰ বহুত আছিল দিল্লী ইউনিভাৰ্চিটি এইবিলাকৰ বহুত অসমৰ কিছুমান ল'ৰা ছোৱালী আছিল চ' কথাটো এইটো কৈছোঁ মই যে চ' এইবিলাক মই কৰোঁ চ' মই ইয়াৰ পৰা গৈ পেলাই একচুৱেলি মই দুদিনৰ পিছতে মোৰ এটা প্ৰগ্ৰাম আছে সেইটো মংগলদৈ এটা বৃহত্তৰ অঞ্চলৰ মানে কেইবাখনো হাইস্কুল আৰু কলেজৰ লগ হৈ পেলাই জুমৰ থ্ৰুৱেদি মোৰ এটা ইণ্টাৰেকশ্যন আছে ইয়াৰ পৰা গৈ মই দুদিনৰ পিছতে সেইটো মোৰ চলি থাকে দেওবাৰে চ' মই এইটো কথা উল্লেখ কৰিছিলোঁ যে মই লক্ষ্য কৰিছিলোঁ সেই মংগলদৈ যিটো অঞ্চলৰ ল'ৰা ছোৱালী যিবিলাকে কৰি আছে তাহাঁতে ফ্ৰেছলি গ্ৰেজুৱেট ফ্ৰম ইউনিভাৰ্চিটি বা মাষ্টাৰ ডিগ্ৰী কৰি পাছ হৈছে বা PhD কৰি আছে তাহাঁতে কিন্তু সাংঘাতিক এক্টিভ তাহাঁতে নিজৰ ল'ৰা ছোৱালী বুলি নহয় গোটেই অঞ্চলত মানে লাইব্ৰেৰী বিল্ড কৰিছে লাইব্ৰেৰী বনাইছে ল'ৰা ছোৱালীক পঢ়াইছে ল'ৰা ছোৱালীক মাতি আনি দেওবাৰ দিনাখন কিতাপ পঢ়ায় সাংঘাতিক ধৰণৰ এটা মানে এটা ৰিভলিউচনেৰী কাম আৰু এই কামবিলাক আপোনালোকে নাভাবিব যে মানে কি হয় আমাৰ সমাজত ছ'চিয়েল লাইফত আমাৰ কিছুমান মানুহে ক্ৰেডিট পায় কিছুমানে নাপায় আমাৰ ক্ৰেডিটটো সদায় মাত্ৰ কেইজনমান মানুহলৈ আল্টিমেটলি যায়গৈ আৰু আমাৰ অসমীয়া আমি বৌদ্ধিকতাৰ কথা ভাবিবলৈ গ'লে আমি মাত্ৰ কেইজন মানুহৰ ক্ৰেডিট দিয়া যায় কিন্তু ছ'চাইটি বিল্ডিং ইট হেপেন্স এট এভৰি লেভেল প্ৰত্যেকজন মানুহৰ কিছুমান দায়িত্ব থাকে শিক্ষকসকলৰ দায়িত্ব থাকে যে এই কথাটো যে ক'লোঁ যে কেইজনমান মংগলদৈৰ ল'ৰা ছোৱালীয়ে এই কামখিনি কৰি আছে চ' তাত বহুত এনেকুৱা ল'ৰা ছোৱালী থাকে যিবিলাক ল'ৰা ছোৱালীয়ে তেওঁলোকৰ গাৰ্জেনছ ঠিক নহয় গাৰ্জেনে একো এটা দিব নোৱাৰে চ' সেই ল'ৰা ছোৱালীবিলাকৰ কাৰণে কিন্তু খুবেই গুৰুত্বপূৰ্ণ এনেকুৱা কামবিলাক আৰু মানে কি হয় যে আপুনি যেতিয়া এনেকুৱা ধৰণৰ কাম কৰিবলৈ যাব এনেকুৱা নহয় যে চব ল'ৰা ছোৱালীকে এইখিনি লাগে বহুত ল'ৰা ছোৱালী অলৰেডি তেওঁলোকৰ মাক দেউতাক ভাল প্ৰয়োজন নাই কিন্তু এনেকুৱা এটা মানে এনেকুৱা এইখিনি ল'ৰা ছোৱালী থাকে যাক কিন্তু সেইটো প্ৰয়োজন হয় চ' তেনেকুৱা কামবিলাক আচলতে মানে প্ৰত্যেকটো লেভেলতে কৰিব পাৰি আৰু মই ভাবোঁ প্ৰত্যেকৰ সেইটো দায়িত্ব আছে মানে তেনেকুৱা ধৰণৰ কামবিলাক কৰা আৰু এইবিলাকৰ বহুত এটা বেলেগ এটা আমেজো থাকে মই আজি নে কালি মই উল্লেখ কৰিছিলোঁ যে মই মানে আজি 4 বছৰমান আগতে বাইদেউ আছে জানিব এইখিনি কথা 4 বছৰমান আগতে মই এটা মানে সৰু এটা ফাণ্ড বনাই দিছিলোঁ আমাৰ কৈলাশপুৰ হাইস্কুলত মোৰ নিজৰ মানে সাঁচতীয়া ধৰণে আৰু যিমান তেনেকৈ ফাণ্ড এটা বনাইছোঁ আৰু তাৰ উদ্দেশ্য আছিলে প্ৰত্যেক বছৰে 6-7টামান ল'ৰাক মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পাছতে মানে যিকেইটা দুখীয়া ঘৰৰ ল'ৰা আৰু যাৰ ৰিজাল্ট ভাল হৈছে তাহাঁতক মানে এটলিষ্ট এডমিশ্যনৰ কাৰণে সুবিধা কৰি দিব চ' প্ৰত্যেকটো ল'ৰাই 5-6 হাজাৰ কিবা এটা পায় আৰু তেনেকৈ চ' তেনেকৈ ধৰক মই আজি 4 বছৰ আগতে ফাণ্ডটো কৰিলোঁ তাৰপিছত তেনেকৈ ল'ৰা ছোৱালীক দি আছে সেইটো কৰোঁতে কি হয় যে এনেকুৱা নহয় চব ল'ৰা ছোৱালীয়ে মানে সেই ফাণ্ডটো সৎভাৱে ব্যৱহাৰ কৰিব কিন্তু আপুনি যদি 10জন ল'ৰাক সহায় কৰে তাৰপিছত কিন্তু এটা ল'ৰা কিন্তু সেইটো থাকি যাব এটা ল'ৰা মানে সেইটো ইমানেই ইনস্পাইৰেশ্যনেল আৰু বেনিফিচিয়েল হ'ব আৰু সেই 10জনৰ এজনৰ কাৰণেই কামখিনি কৰিব লাগে আচলতে কাৰণ ছবিটো আৰু আমাৰ বিজ্ঞান পঢ়াসকলে জানে আমাৰ গোটেই আমাৰ ৱৰ্ক মানে এনাৰ্জিটো আমি 100% আমি কনভাৰ্ট কৰিব নোৱাৰোঁ না এনাৰ্জি অপচয় হয় চ' তেনেকুৱা কথা আছে যেনেকৈ কৈলাশপুৰ হাইস্কুলৰ এটা ল'ৰাই মই সেইবিলাকত মই ইনভলভ নহয় এখন কমিটি আছে তেওঁলোকে ডিচাইড কৰে কাক পইচাটো দিব মই ইমান নাজানো কাক দিছে কিন্তু ধৰক বছৰে মোলৈ ফটো পঠায় আৰু যে এনেকৈ দিছোঁ বুলি চ' তেনেকৈ মই ৰিচেণ্টলি গম পালোঁ এটা ল'ৰা কৈলাশপুৰ হাইস্কুলৰ কিবা অপূৰ্ব গগৈ নাম খুব ল'ৰাটো পঢ়াত ভাল বোলে চ' সিও পাইছে তেনেকৈ 8,000 তাৰ পৰা সি এতিয়া খুব ভাল কৰিছে ভাল লাগে মানে সেইবিলাকো এটা ধৰক তেনেকুৱা সেইবিলাক ক্ৰেডিট আপোনাৰ বিচাৰিব নালাগে যে ল'ৰা এটাই যে ধৰক সেই অকণমান সাহস হিচাপে যে পাই পেলাই সেইটোৱে ফিউচাৰত হয়তো সি বহুত পৰিৱৰ্তন আনি দিব হয় নাই চ' মোৰ তেনেকুৱা মোৰ নিজৰ ব্যক্তিগত জীৱনতে মই যেতিয়া মই হাইস্কুলত পঢ়োঁ বা নহয় হাইস্কুলত নহয় যেতিয়া মই কলেজত পঢ়োঁ আৰু কলেজৰ পৰা মানে মাষ্টাৰ ডিগ্ৰীলৈ যিটো মোৰ ট্ৰেঞ্জিশ্যন আছে সেইটো আপোনালোকে মোৰো এটা সপোন আছে যোনে পঢ়িছে জানি যে কেনেকুৱা সময় আছিল সেই সময়খিনিত মোকো সহায় কৰা মানুহ আছিল কৈলাশপুৰতে আছিল থানেশ্বৰ গগৈ বুলি এজন শিক্ষক তেখেত ৰিটায়াৰ হ'ল তেখেতৰ পৰিয়ালে মোক সহায় কৰিছিল চ' তেনেকৈ
মানে বহুত ডাঙৰ সহায়ো নহয় ধৰক কেইহাজাৰমান টকা এডমিশ্যনৰ কাৰণে হয় কিন্তু সেই সহায়টোৱে চাওক এজন মানুহক আজি মই মোৰ এটা সপোন আছে লিখিলোঁ আজি হয়তো হাজাৰ হাজাৰ ল'ৰা ছোৱালীক মানে এটা মানে সেইটো চাওক এটা এটা ষ্টেপৰ পৰা নেক্সট ষ্টেপত অলৰেডি হাজাৰ হাজাৰ হয়তো ফিউচাৰত হয়তো বহু হাজাৰ ল'ৰা ছোৱালী তাৰ পৰা বেনিফিট হ'ব পাৰে চ' এই বস্তুবিলাক মানে কোনে কেতিয়া বেনিফিট হ'ব ইমান গম পোৱা নাযায় কিন্তু ছ'চাইটিখন তেনেকৈ ডেভেলপ কৰিবলগীয়া হয় আৰু প্ৰত্যেকৰে মানে সেইটো ৰেছপনচিবিলিটি হ'ব লাগে চ' আৰু এটা কথা মই ভাল লাগিছে কাৰণে কৈছোঁ মই দুদিনৰ আগতে মই তেনেকৈ দপথাৰ গাঁও হৈ পেলাই মই কাপোৰ পথাৰলৈ আহিছিলোঁ তেতিয়া ৰাস্তাতে মানে এজন মানুহ ৰখি আছে মানুহজনে মই অহা বুলি গম পায় বেলেগ কোনোবাই ক'লে ৰাস্তাতে কৈছে মোক গাড়ী ৰখাই পেলাই মোক কৈছে যে আপুনি এতিয়া পইচাকেইটা মই পালোঁ আৰু মোৰ ল'ৰাটো এতিয়া BSc পঢ়ি আছে মানে BA নে BSc ফাৰ্ষ্ট ষ্টেপ এনেই এটা বেলেগ এটা সেই ৰিৱাৰ্ডটো মানে সেইটো কোনেও মোক একো দিব নালাগে কিন্তু সেই যে অকণমান সাহস অকণমান কোনোবা এটা ল'ৰাক উলিয়াই হয়তো সেই ল'ৰাটোৱে বহুত কিবা কিবি কৰিব নোৱাৰিব পাৰে কিন্তু তাৰ নেক্সট জেনেৰেশ্যন যেতিয়া বিল্ড কৰিব চ' এনেকুৱা বহুত কথা থাকে চ' মই সেইকাৰণে ভাবোঁ যে প্ৰত্যেক গাৰ্জেন প্ৰত্যেক টিচাৰ মানে ছ'চিয়েল এটা ৰেছপনচিবিলিটি থাকে যে অকল শ্ৰেণীকোঠাৰ ল'ৰা ছোৱালীক ভাল পোৱা দায়িত্বটো থাকেই তাৰ বাদেও মানে কিছুমান কাম বহুত কাম আচলতে কৰিব পাৰি চ' তেনেকুৱা মই কৈছোঁ মোক ক'লে মানে বহুত কথা ধৰক টপিকছৰ ওপৰত ডিপেণ্ড কৰে বিজ্ঞান হ'লেতো মোৰ কথা কৈ থাকিব পাৰে সেইটো হ'ব লাগিব